জানি এই ধনুখনক গুৰুত্ব ক'বৰ কাৰণে কোন কন্যা সীতাদেৱীৰ পুত্ৰতা আছে জানো পৃথিৱীৰ ভিতৰত মহাৰাজ হৰিহৰৰ ভিন্ন ভক্ত শাস্ত্ৰত পোৱা যায় ব্ৰহ্মাৰ বিষ্ণু মহাৰাজ ই তিনিও এজনে ব্ৰহ্মাই সৰ্জন কৰে বিষ্ণুৱে পালন কৰে আৰু ৰুদ্ৰই সংহাৰ কৰে এনে স্থলত তেওঁ বাক্য কেতিয়াও লংঘন নহয় এনে বাক্য অন্যথা নহয় ভাগ্যত কি লিখা আছে যে ভাল সকলৰ লগত আহি আছে এতিয়া তুমি মহাৰাজ কইনা লৈ আছে বহন কৰক আমি একটা চেষ্টা করি সবাই গোসল করে সিয়াতো আমি দাবা দিবা নরতো আমার একটা আমি একটু দাবা দেবো আমি ডাইরেক্ট মহারাজার জয় মহারাজার জয় মহারাজ আমি স্বর্গ
সদকৰ মহিনা বুলি মোৰ ঘটনা এই ধন ভাঙি ঈশ্বৰ লাভ কৰিম এই জনক জাৰি হিত বান্দৰ জাতি দই গছৰ ডালত ঠাকুৰে দিন দই তাৰ উপৰি তাইটোৰ থকা ঘৰ এই চাপন্যাৰ লোভত তাৰ উপৰি মই আছো লংকাৰৰ হিৱতী ৰাভন উঠি যাম মোৰ সংসাৰ পৰা মহাপৰাক্ৰমী ভুৱন্ত ধৰ্মকাৰ দূৰৰ কথা তুলিব নোৱাৰি অপৰ্দাই বহি আছে আৰু চেষ্টা কৰিছ
ভিজা ভিজা পাইছা নেকি অংকুলৈ একো পাৱা নাই ভিজা ভিজা নাই যাৱা নাই যাৱা বুলি আছো আকৌ এবাৰ ইয়াৰ পাছত হৰলিক্স খাই আচ্ছা তো খাই আহা